প্ৰিয় দৰ্শক আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি হাউ উই ষ্টাডি টপাৰ্ছ টক এই অনুষ্ঠানলৈ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো আজি মোৰ লগত আছে আদিত্য ফুকন সো আদিত্য ফুকনক মই স্বাগতম জনাইছো ওয়েলকাম আদিত্য টু মাই শো নমস্কাৰ স্যাৰ ওকে থ্যাংক ইউ সো আদিত্য তুমি নিজৰ বিষয়ে অলপ নিজে কোৱাচোন আৰম্ভণিতে তুমি কোনখন স্কুলৰ পৰা পৰীক্ষা দিছিলা কিমান পাৰ্চেন্টেজ পালা অকমান কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী আদিত্য ফুকন আৰু মই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ পৰা ৰিসেন্টলি বোৰ্ড এক্সামিনেশ্যন দিছিলো ক্লাছ 10 আৰু এক্সামত মোৰ 93.2% আহিছে আৰু সাবজেক্ট ওয়াইজ ক'ব গ'লে মই মেথছত পাইছো 99 ইনফৰমেশন টেকনলজিত পাইছো 98 সোশিয়েল সায়েন্সত পাইছো 90 ইংলিশত পাইছো 90 আসামিজত পাইছো 89 আৰু সায়েন্সত পাইছো 86 গ্ৰেট তুমি এই ৰিজাল্টত তুমি সুখী নে Yes, sir. I am satisfied with my result. More expectation asile 90% plus poa. So moi 93% palu. I am satisfied. Kintu science ot olop marks to komile karone moi olop disappoint hoisu. Karon science to mo favorite subject asile. Okay. So science ot time olop besi disilu. Kintu eku nai baki sobe thike ase aru. I am satisfied. So eya hasil Aditya Fukon je সদ্য ঘোষিত CBSE ক্লাছ 10 ৰ ফলাফল সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নিজৰ লগতে সমগ্ৰ শিৱসাগৰ বাকী ৰাজ্যলৈ গৌৰৱ কৰি আনিছে আজি আমি আদিত্য ফুকনৰ লগত কথা পাতিম আৰু আদিত্য ফুকনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আদিত্য ফুকনে কেনেকৈ পঢ়া-শুনা কৰিছিলে মনৰ কথা জানিব বিচাৰিম আদিত্য ফুকনে পঢ়া-শুনাৰ লগতে অন্যান্য কি বিষয়বস্তুৰ প্ৰতি ৰাপ আছে বা ইন্টাৰেষ্ট আছে এইখিনি বিষয় আমি জানিম এতিয়া মই আদিত্যক সুধিব বিচাৰিছো যে তুমি পঢ়া-শুনা কেনেকৈ কৰিছিলা যেহেতু তুমি অন্যান্য ক্ৰিয়া বা অন্য বিষয়বস্তুৰ লগতো খুব জড়িত হৈ থাকা Sir, preparation to more normal asile jeneke bakibur students e kore amor teneke asile self study korisilu aru schoolot starting or pora jiman khini notes disile school work khini hekini ghorot revise korisilu aru teneke self study korisilu aru moi tuition asile maths for tuition asile moi daily basis ot kiman man porisila daily basis ot more kobogole 3-4 ঘন্টা মান পঢ়িছিলো খালি মোৰ টাইম টেবুলটো অলপ বেলেগ আছিল স্যাৰ মই যেহেতু ক্ৰিকেট খেলো হয় হয় সো মই ফ্লোৰ পৰা আহি সদায় প্ৰেক্টিস যাওঁ গধূলি পাওঁহি ঘৰ সো গধূলি পাছৰ পৰাই মই নিজৰ কামখিনি কৰিছিলো স্কুলৰ লগত জড়িত তোমাৰ ভাগৰ নালাগিছিলে নে দিনটো তুমি স্কুলৰ পৰা আহি খেলিবলৈ যোৱা তাৰ পিছত আকৌ ঘৰলৈ আহি পঢ়া আৰম্ভ কৰি দিয়া না অলপ ৰেষ্ট লৈ লোৱা ভাগৰ লাগিছিলে কিন্তু স্যাৰ দুইটা সাইডে যদি সমানে চলাবলৈ হয় কষ্টটো কৰিব লাগিবই সো তেনেকে পজিটিভলি লৈছিলো কথাটো আৰু তেনেকে আৰু প্ৰিপাৰেচন কৰিবলৈ মোৰ স্যাৰ টাইমটো অলপ কম হৈছিলে কাৰণ খেলত মোৰ ভাল পাৰফৰমেন্সৰ কাৰণে সেই বছৰে মোৰ মানে আন্ডাৰ 16 ষ্টেট একাডেমিত সিলেক্ট হৈছিলো সো তাত মোৰ দুমাহ মান এবসেন্ট হ'ল স্কুলত মানে কিন্তু হেতু কভাৰ আপ কৰিলো যে মই হেতু কাৰণে নিজকে স্যাটিসফাইড So you have been selected for under 16 that was district level state academy state level yes sir oh great congratulations for that also once again thank you sir okay so what it is very difficult to adjust your time being a cricket lover a cricket player and you have to continue your study also and being a student of class 10 you are preparing yourself for the board exam at the same time you have been called for state level under 16 trial and you have to miss school for 2-3 months that was really something very difficult situation but you have adjusted how you have adjusted Sir, more teachers kini মোক বহুত হেল্প কৰিছিলে যোনখিনি পাৰ্ট মই কভাৰ কৰা নাছিলো তেওঁলোকে মোক হেল্প কৰিলে এক্সট্ৰা ক্লাছ ললে আৰু যিমান পাৰে মোৰ ফ্ৰেণ্ডছ কিনিও হেল্প কৰিলে যিমান নোটছ আছিলে মানে তেওঁ ফ্ৰেণ্ডছ কিনিয়ে মোক শেয়াৰ কৰিলে WhatsAppতে হওক বা নিজৰ কপি কিনিয়ে দিয়ক বা তেনেকে জেৰক্স কৰি হ'লেও মই শেয়াৰ কৰিলো কিন্তু মই তেওঁলোকক থ্যাঙ্কফুল ক'ব বিচাৰিছো কাৰণ তেওঁলোক নহলে মই ভাবিছো যে মই এনেকুৱা ৰিজাল্ট নাপাওঁ হয় তাৰমানে তুমি ক'ব বিচাৰিছা যদি কোনোবা ছাত্ৰ বা ছাত্ৰী যদি পঢ়া-শুনাৰ লগতে অন্যান্য প্ৰতিভা যদি থাকে সেইখিনি বিকাশ কৰিব যদি ইচ্ছা কৰে সেইখিনি কৰিব পাৰে কিন্তু দুটা বস্তু ব্যালেন্স মিলাবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব আৰু তুমি ক'লা যে পঢ়া-শুনা তুমি ভাল পোৱা লগতে তুমি ক্ৰিকেট খেলিবও ভাল পোৱা ক্ৰিকেট খেলাটো এৰিব নোৱাৰা পঢ়াটোতো এৰিব কোনো কাৰণতে নোৱাৰা পঢ়াটোতো কৰিবই লাগিব ৰাইট তুমি খেলিও ভাল পোৱা আৰু তুমি দুটা বস্তু সমানকে মেইনটেইন কৰি লৈ গৈছা তাৰ কাৰণে টিচাৰছক তুমি ধন্যবাদ দিছা সো সেইকাৰণে তুমি ছাত্ৰ-ছাত্ৰীসকলক ক'ব বিচাৰিছা কোনোবাই যদি ইচ্ছা কৰে দুটা বস্তু মেনেজ কৰিব কাৰণে অলপ কষ্টটো হ'ব খালি মেইনটেইন কৰিব পাৰে
আৰু কষ্ট কৰিব খালি তাৰ কাৰণে ৰেডি হ'ব লাগিব আৰু মেন্টেলি প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব ৰাইট কোনো এটাকে তুমি যাতে মানে এৰি দিব নোৱাৰা দুটা বস্তুৱে লাগিব তোমাক জীৱনত আৰু তুমি ক'ব বিচাৰিছা যে তোমাৰ পঢ়া শুনাৰ লগতো মই শুনিছো তুমি অন্যান্য তোমাৰ হবিজ আছে তুমি কৰি ভাল পোৱা কাম আৰু বেলেগ আছে যেনেকে খেলি ভাল পোৱা আৰু কিবা ভাল পোৱা নেকি স্যাৰ আৰু তেনেকে আছে মই পেইন্টিং কৰি ভাল পাওঁ আৰু পেইন্টিঙৰ উপৰিও মই মিউজিকৰ লগত অলপ ৰিলেটেড আছো মই এনে গিটাৰ বজাওঁ কেতিয়াবা সিংগিং কৰো আৰু লগতে তেনেকে ইউটিউবত বা ইনষ্টাগ্ৰামত এনেকে ভিডিঅ' আপলোড কৰো এনে ফ্ৰী টাইম পালে গ্ৰেট তোমাৰ চেনেলৰ নামটো ক'বা কৈ দিয়া ইয়াত ৰাইজে চাব চেনেলটো মোৰ তেনেকে ইনষ্টাগ্ৰামতে আছে আদিত্য ফুকন বুলি আছে আৰু ইউটিউবত স্যাৰ মই এনে আদিত্য ফুকন বুলি সৰুকে এটা খুলি থৈছো কিন্তু এতিয়ালৈকে ইমান পাব্লিছ হোৱা নাই হয় ঠিক আছে এতিয়া তোমাৰ পৰা আমি অকমান গান এটা শুনো নেকি তেতিয়াহ'লে গানটো স্যাৰ মই গাব লোৱা গানটোৰ নাম হৈছে নীলঞ্জনা চ' গানটোৰ ছিংগাৰৰ নাম হৈছে চাংকুৰাজ কোঁৱৰ চ' গানটো ৰিচেণ্টলি ৰিলিজ হৈছে 1 উইক মান হৈছে চ' মই পৰহি শুনিছো গানটো চ' ট্ৰাই কৰিম এইটো অলপ গাবলৈ অ'কে কল্পনাৰ তুমি আকাৰ আলপনাতে তুমি আকাৰ দুৰ্বল ৰাতি মোৰ সাহসী হওক বিয়াসী তৰাৰ হাতে হলেও আকাশী গংগা নিৰ্মল পৰাশৰ মায়া জাল খহি যোৱা দুটি দেহৰে ৰজনীগন্ধা আকৌ অংগে অংগে পৰিসীমা আৰু চন্দে ভংগীমা কিনো লয় লাখে দিলে আনিবা খনা জলে কামনাৰে অগণী প্ৰিয়তমা তুমি দূৰে দূৰে ৰলে কিয় মায়া হোৱা আৰু কাষৰতে পালে কিয় ছায়া হোৱা যদি হাতুৰঙি ৰান্ধেনো হব খোজা জানি থবা প্ৰিয় ৰং মোৰ ভাল পোৱা নীলঞ্জনা Thank you, sir. Thank you. ভাল লাগিছে আদিত্য তুমি পঢ়া শুনাৰ লগতে ক্ৰিকেট খেলি ভাল পোৱা গান গোৱাই ভাল পোৱা গিটাৰ বজাই ভাল পোৱা আৰু গোটেই বস্তুখিনি তুমি সমান্তৰালকে তুমি আগবঢ়াই নিব বিচাৰিছা বা পাৰিছা তো তাৰ কাৰণে মই পুনৰবাৰ তোমাক এটা কংগ্ৰেচুলেশ্যন দিছো আৰু বিগ থেংক ইউ কৈছো যে তুমি আজি নৱ প্ৰজন্মৰ এজন মানে প্ৰতিনিধি হৈ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব বিচাৰিছে যে যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাটো কৰি পেলাই অন্য ভাল পোৱা বিষয়বস্তু কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোকে পাৰিব খালি তোমাৰ এই সময়টো মেনেজ কৰিব জানিব লাগিব আৰু সময়বোৰ অপব্যয় কৰিব নালাগিব আৰু সেই যদি সময়খিনি যদি পাইছো আজৰি সময় যদি আমি পাইছো পঢ়া শুনা কৰাৰ লগতে আমি যদি খেলা ধূলা কৰো ফিজিকটো ভাল হ'ব আমি ফিজিকটো ধুনীয়া কৰিব পাৰিম বা আমি মিউজিক ল'ব পাৰো চ' তেনেধৰণৰ এটা পৰামৰ্শ আগবঢ়াইছে মই ভাবো ছাত্ৰ ছাত্ৰীসকলৰ অনেক কামত অহা এটা কথা তেখেতে উল্লেখ কৰিছে এতিয়া মই ক'ব বিচাৰিছো এনজয় লাৰ্ণিং চেনেলত যিহেতু তুমি আহিছা মই অকমান জানিব বিচাৰিছো যে তুমি এনজয় লাৰ্ণিঙৰ বিষয়ে আগে পিছে কেতিয়াবা শুনিছা নেকি যে ইয়াত থকা ভিডিঅ'সমূহ কেতিয়াবা চাইছা নেকি আৰু তুমি ভাবা নেকি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই চেনেলটো কামত আহিব ডেফিনেটলি স্যাৰ মই আপোনাক আগৰ পৰা ফলো কৰিছো আপুনি যেতিয়া আমাৰ স্কুললে প্ৰথম আহিছিলে এজ এ মটিভেশ্যনেল স্পিকাৰ মই তেতিয়াৰ পৰা আপোনাক ফলো কৰিছো আপোনাৰ ইউটিউবত মই আপোনাক ফলো কৰিছো আৰু লগতে আপোনাৰ ইনষ্টাগ্ৰামতো চেনেল এটা আছে সেইটো চাই পিনি মই মটিভেট হওঁ আৰু যদি কিবা এনেকে নিজকে ডিমোটিভেট ফিল কৰো তেতিয়া আপোনাৰ চেনেলটো চাই পিনি মই নিজকে মটিভেট কৰিব বিচাৰিছো আৰু মই এটোৱে ক'ব বিচাৰিছো যে যিমান ষ্টুডেন্টস আছে তেওঁলোকে যদি কিবা ডিপ্ৰেছন ফিল কৰে বা ডিমোটিভেট হয় বা কিবা এনজাইটিয়ে হওক বা ষ্টুডেন্টছবোৰৰ মন বেয়া লাগে তেতিয়া আপোনাৰ চেনেলটো চাই পিনি ষ্টুডেন্টছবোৰে বহুত ইনস্পায়াৰিং হ'ব পাৰে মোটিভেশ্যন ল'ব পাৰে চ' মই সেইটোৱে কৈছো Thank you so much for your recommendations আৰু মই সেইকাৰণেই এই চেনেলটো আৰম্ভ কৰিছো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত যাতে মই অকমান
সহায় কৰিব পাৰো কাউন্সেলিং কৰি পেলাই তেখেতলোকৰ যদি অকমান মই ইনস্পায়াৰ কৰিব পাৰো আৰু এই ভিডিঅ'খিনিৰ জৰিয়তে এই লক্ষ্য উদ্দেশ্যলৈ মই ইয়াতে দিছো গতিকে মই ভাবো ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটো চাই আছে আৰু পৰৱৰ্তী সময়ত চাই থাকক আৰু মই ভাবো অনাগত দিনত প্ৰতিশ্ৰুতিবদ্ধ মই যে আৰু ইয়াতকৈ ভাল ভিডিঅ' মই দিবৰ কাৰণে এতিয়া মই আহো তোমাৰ আন এটা বিষয়লৈ তুমি যিহেতু তুমি পঢ়ি ভাল পোৱা আৰু বিজ্ঞান তোমাৰ হল ফেভাৰিট সাবজেক্ট আৰু তুমি কৈছা তুমি গান গায়ও ভাল পোৱা গিটাৰ বজায়ও ভাল পোৱা ক্ৰিকেট খেলিও ভাল পোৱা কিন্তু আজিৰ পৰা 10 বছৰ পিছলৈ তুমি নিজক ক'ত দেখা পোৱা কি হিচাপে দেখা পোৱা মই যদি তোমাক এইম ইন লাইফ বুলি সুধো তুমি একচুয়ালি কি বুলি ক'ব বিচাৰিবা এইম ইন লাইফ এটাই যে মই সাকসেসফুল পারসন বনা আৰু মোৰ এটা কনসেপ্ট আছে যে মোৰ হৈছে যে আই জাস্ট ওয়ান্টেড টু বি ষ্টেণ্ড অন মাই ওন ফিট and yeah I just wanted to leave a footprint before I leave this earth hetu moi eta positive way ভাবো great আৰু definitely কষ্টটো কৰিব লাগে সকলো মানুহে আৰু মই সেকেন্ড এম ইন লাইফ হৈছে যে মই আইআইটি ক্ৰেক কৰা এটো কাৰণে মই অলপ কষ্ট কৰি আছো হেতুৱে মোক ভাল কলেজৰ পৰা বিটেক কৰি পিনি মই সাকসেসফুল পারসন বনাতে মই আৰু টাইম হৈছে গ্ৰেট আৰু মই ভাবো তুমি সাকসেস হবা আমাৰ ফালৰ পৰা সদায় শুভকামনা থাকিব আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছো তুমি অনাগত দিনত তোমাৰ সপোন যাতে পূৰণ কৰিব পাৰা তাকে আমি আশা কৰিছো আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো আৰু লগতে মই তোমাক ক'ব বিচাৰিছো যে তুমি যিটো কথা কৈছা যে ছাত্ৰ ছাত্ৰীসকলে সদায় নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা কৰিব লাগে স্বাৱলম্বী সেলফ ডিপেন্ডেন্ট হ'বৰ কাৰণে চেষ্টা কৰিব লাগে যে এন্ড অফ দা ডে তুমি এইটো ক'ব বিচাৰিছা তুমি ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱাট এভাৰ ইট মাইট বি এজন ভাল মানুহ হৈ পেলাই তুমি পৃথিৱীত আহিছা যিহেতু তোমাৰ এটা পাৰপজ আছে আৰু সেই পাৰপজটো তুমি ফুলফিল কৰিব লাগিব আৰু তুমি আহি পেলাই অন্ততঃ মানুহৰ মাজত এটা পদচিহ্ন তুমি এৰি থৈ যাব বিচাৰিছা এই পৃথিৱীত তুমি এটা পদচিহ্ন এৰি থৈ যাব বিচাৰিছা যে এদিন এজন আদিত্য ফুকন নামৰ এজন মানুহ আছিল বুলি যাতে মানুহে মনত পেলাব পাৰে আৰু এই কাৰণে তুমি তেনে ধৰণে কাম কৰি যাবলৈ চেষ্টা কৰিছা আৰু আজি তাৰিখলৈকে তুমি যিখিনি কৰি আছা মই ভাবো তুমি নিশ্চয় সফল হ'বা তোমাৰ মই আৰু এটা কথা মই শুনিছিলো তোমাৰ পৰীক্ষাৰ সময়তে ঘৰৰ কোনোবা মানুহ ঢুকাইছিল তোমাৰ যাৰ কাৰণে তুমি ব্ৰতত থাকি পৰীক্ষা দিব লগা হৈছিল এই বিষয়ে অলপ যদি কৈ দিয়া স্যাৰ মোৰ আইতা ঢুকাইছিলে মোৰ সায়েন্সৰ এক্সামৰ আগৰ দিনাখনে সেইকাৰণে মই এক্সামটো মানে অলপ মানে ডিপ্ৰেছত দিছিলো মানে ইমান মন নাছিলে এক্সাম হলত সো তেনেকে কিন্তু কষ্টটো কৰিবই লাগিব কাৰণ এটো এটা লাইফ অফ ফেজ হয় এক্সামটো সো আমি এটো কম্পালসৰি দিবই লাগিব সো এটো না ভাবো যে মানুহে কিবা মনত দুখ সুখ থাকিলে নিজৰ কামবোৰ এৰি দিব লাগে কিন্তু হেইটো লগত আমি কোপ আপ কৰিব লাগে মানুহৰ সকলোৰে টাইমত বেয়া টাইম আহে কিন্তু হে বেয়া টাইমটো আমি যেনেকে হ্যান্ডেল কৰিব পাৰো হেতুই আমাৰ মেইন চ্যালেঞ্জ হৈছে তাৰমানে তুমি ক'ব বিচাৰিছা আইতা ঢুকুৱাৰ পাছতেই তোমাৰ বিজ্ঞানৰ পৰীক্ষা আছিল তাৰ পিছতো তুমি পৰীক্ষা দিবলৈ তুমি নিজকে প্ৰস্তুত কৰিলা আৰু তেনেকৈ পৰীক্ষাত অৱতীৰ্ণ হ'লা আৰু তুমি আজি এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছা তাৰমানে মানুহে এটো অনুভৱ কৰিব লাগিব যে মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকিবই কিন্তু হি যে প্ৰফেশনাল এটিটিউড সেই এটিটিউডটো যাতে থাকে আৰু তেনেকৈ যদি আগবাঢ়ি যাব পাৰে মানুহ জীৱনত সদায় সফল হ'বই হ'ব আৰু তাৰ তুমি এটা জ্বলন্ত উদাহৰণ তোমাৰ ছাত্ৰ ছাত্ৰীয়ে যদি চাই আছে তেখেতলোকে অনুভৱ কৰিব লাগে চাব লাগে হৃদয়ংগম কৰিব লাগে যে মানুহৰ জীৱনত যদি সমস্যা আহে সমস্যাৰ আগত কেতিয়াও মূৰ পাতি দিব নালাগে সমস্যাক যুদ্ধবাগৰ কৰি আমি আগবাঢ়ি যাব লাগিব আৰু সদায় সমস্যাটো পালে আমি ভাবিব লাগিব যে এটা মোৰ কাৰণে এটা অপৰচুনিটি হয় মোৰ কাৰণে চ্যালেঞ্জ আহিছে যাতে মই এটা নতুন লাৰ্নিং ল'ব পাৰো ইয়াৰ পৰা আৰু মই নিজক নিজে প্ৰস্তুত কৰিব পাৰো অনাগত দিনত হয়তো ইয়াতকে আৰু মই সমস্যাৰ সন্মুখীন হ'ব পাৰো আৰু সেই সমস্যাখিনিৰ পৰা যাতে মই মোকাবিলা কৰিব পৰা মোৰ যদি কৌশলটো পাব লাগে তেতিয়ালে মই সমস্যাৰ লগত মুখামুখি হ'ব লাগিব আৰু তাৰ এটা জ্বলন্ত উদাহৰণ তুমি দাঙি ধৰিছা পৰীক্ষা এনে এটা পৰিস্থিতি তুমি স্কুলত মিছ কৰিছা 2-3 মাহ ক্ৰিকেট খেলিবলৈ যাব লগা হ'ল তাৰ পিছত তোমাৰ ঘৰত এনে এটা দুৰ্যোগ আহিল আৰু তুমি তাৰ পিছতো তুমি কিন্তু ৰৈ যোৱা নাই থমকি ৰোৱা নাই সুদূৰ ডিব্ৰুগড়ত তুমি পৰীক্ষা দিছাগৈ ব্ৰতত গৈ পেলাই পৰীক্ষা দিছা বুলি মই শুনিছো মই সেইকাৰণে কৈছো তুমি যি পাৰ্চেন্টেজ পাইছা আই থিংক ইট ইজ মোৰ দেন এনাফ 93.2% তুমি পাইছা তাৰ পিছতো তাৰমানে তুমি গ্ৰেট জব wonderful congratulations once again Aditya thank you sir আৰু এতিয়া মই যদি কওঁ তোমাক এই তোমাৰ ৰিজাল্টটো পোৱাৰ সক্ষম হলা তাৰ কাৰণে তুমি গ্ৰেটিটিউড কাক এক্সপ্ৰেছ কৰিব বিচাৰিছা ধন্যবাদ কাক দিব বিচাৰা কৃতজ্ঞতা কাক জ্ঞাপন কৰিব বিচাৰা ফাৰ্স্ট অফ অল মই মোৰ স্কুলৰ টিচাৰ্ছ খিনিক গ্ৰেটিটিউড দিব বিচাৰিছো কাৰণ তেওঁলোকে আমাক লৈ বহুত কষ্ট কৰিছে তেওঁলোকে যিমান পাৰে সিমানখিনি আমাক দিলে সো আমাৰ স্কুলৰ ৰিজাল্টটো বহুত ভাল 100% পাস কৰিছে ষ্টুডেন্টছে আৰু ডেফিনেটলি তেওঁলোকে বহুত কষ্ট কৰিছে আৰু তেওঁলোকে যিমান উইকেন্ড আছিল সানডে যে হক বা কিমান ছুটিয়ে হক তেওঁলোকে যিমান পাৰে আমাক এক্সট্ৰা ক্লাছ লৈছিলে হতি নিজে আৰাম নলৈ পিনিও আমাক যিমান পাৰে সিমান নলেজ দিলে সো মই তেওঁলোকক ফাৰ্স্ট অফ অল গ্ৰেটিটিউড দিব বিচাৰিছো
সেকেন্ডলি মই পেৰেণ্টছক আৰু যিমান ৰিলেটিভছ আছে তেওঁলোকক গ্ৰেটিটিউড দিব বিচাৰিছোঁ কাৰণ তেওঁলোকে যিমান পাৰে সিমান মোক ছাপোৰ্ট কৰিলে যিয়ে নহওক খেলাতে হওক বা পঢ়াতে হওক বা মিউজিকৰ লগতে হওক তেওঁলোকে মোক ছাপোৰ্ট কৰিলে সো তেওঁলোকক গ্ৰেটিটিউড দিব বিচাৰিছোঁ আৰু ভাবিছোঁ যে আইতাই ৰিজাল্ট পাই বহুত ভাল পাইছে থ্যাংক ইউ আদিত্য তুমি ইমান সুন্দৰকৈ গোটেই কথাখিনি কৈছা গোটেই পৰিস্থিতি সম্পৰ্কে তুমি অধ্যয়ন কৰি পেলাই অনুভৱখিনি তুমি ব্যক্ত কৰিছা তাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব তোমাক এতিয়া মই শেষলৈ আহিছো তুমি তোমাৰ নিজৰ কণ ভাইটি ভণ্টি হওক যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে অনাগত দিনত তেওঁলোকে পৰীক্ষা দিব তুমি কি মেছেজ দিব বিচাৰিবা ইয়াৰ পৰা সো মই মোৰ জুনিয়ৰ্ছখিনিক এটা মেছেজে দিব বিচাৰিছোঁ যে এক্সামটোত ইমান প্ৰেছাৰ লৈ লাভ নাই এক্সামটো এটা ফেজ হয় যোনটো সকলো চিলড্ৰেন বা ষ্টুডেণ্টছে হওক বা সেইটো পাৰ কৰি যাব লাগে সো এক্সামটো ৰিজাল্টটোৰ ওপৰত ইমান মেটাৰ নকৰে এইটো হৈছে যে আমি কেনেকৈ এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু কিমান কষ্ট কৰিছোঁ আৰু ৰিজাল্টটো আমাৰ হাতত নাই যিহেতু আমি অকল আমাৰ কাম হৈছে যে হাৰ্ড ৱৰ্ক কৰা আৰু যিমান পাৰোঁ সিমান কনচেপ্ট গেইন কৰোঁ সো তেনেকৈ সেইটো এক্সামটো এটা চেলেঞ্জত ল'ব লাগে কিন্তু আৰু মই ক'ব বিচাৰিছোঁ যে কেৱল পঢ়িলেই নহ'ব আৰু লাইফটো আমি এনজয় কৰিব লাগে যি বেলেগ বেলেগ ফিল্ডতে আমি এক্সপ্ল'ৰ কৰিব লাগে সেইটোৱে কৰিছোঁ তোমালোকে যদি ছেটিছফেকশ্যন বিচাৰা তেনেহ'লে বেলেগ বেলেগ ইভেণ্টত তুমি বিচাৰিব লাগিব সৰু সৰু বস্তুতে হওক বা নহয় ছেটিছফেকশ্যনটো বিচাৰিব লাগিব যেনেকৈ মিউজিক কৰা বা গিটাৰ বজোৱা গান কৰা তেনেকুৱাই কিবা কিবি কিন্তু এক্সামটো খালি এটা ফিক্স ৰুটিনত পঢ়িলেই হ'ল আৰু তেনেকৈ ফিক্স ৰুটিনত পঢ়িলে হ'ল আৰু কনচিষ্টেঞ্চিটো লাগে এডুকেশ্যনত আৰু তুমি এটা কৰিব পাৰিবা যে স্মাৰ্ট ৱৰ্ক কৰিব লাগে তুমি যিমান পাৰা লিমিটেড টাইমত বেছি কনচেপ্ট তুমি গেইন কৰিব বিচাৰা কেৱল পঢ়িলে নহ'ব তুমি কিমান সেই বস্তুটোৰ পৰা শিকিলা সেইটো তুমি এটা ল'ব পাৰা চেলেঞ্জত ওকে বৰ সুন্দৰ কথা কৈছা তুমি ছাত্ৰ ছাত্ৰীসকলে যিসকলে চাই আছে আদিত্য ফুকনে ইমান সুন্দৰকৈ গোটেই কথাখিনি কৈছে মই ভাবো সকলোৰে কামত আহিব তোমালোকে যদি কথাখিনি শুনিছা বুজিছা আৰু যদি শিকিবলৈ চেষ্টা কৰা মই ভাবো তোমালোক সকলো উপকৃত হ'বা আমি কষ্ট কৰিব লাগিব লগতে আমি নিজৰ লাইফটো এনজয় কৰিব লাগিব আৰু পৰীক্ষা বুলি বিশেষ এটা সাংঘাতিক আমি ভয় কৰাৰ কোনো প্ৰয়োজন নাই যি এইটো এটা জীৱনৰ এটা অংশ বিশেষ পৰীক্ষাটো এটা জীৱনৰ অংশ মাত্ৰ আৰু শিক্ষা ব্যৱস্থাৰ এটা জাষ্ট পাৰ্ট হয় আৰু আমি অনাগত দিনত আগবাঢ়ি গৈ থাকিব লাগিব আমি নিজক এক্সপ্ল'ৰ কৰিব লাগিব আৰু জীৱনটো আমি উদযাপিত কৰিব লাগিব উপভোগ কৰিব লাগিব কেৱল আমি অতিবাহিত কৰিলে নহ'ব আমি জীৱনটো উপভোগ কৰিব লাগিব আৰু সেইটোৱে তেওঁ সুন্দৰকৈ কৈছে আদিত্যই যে আমি নিজক এক্সপ্ল'ৰ কৰিব লাগিব নিজৰ ক্ৰিয়েটিভিটি এক্সপ্ল'ৰ কৰিব লাগিব কি কাম কৰি আমি ভাল পাওঁ সেইবোৰতো আমি মনোনিৱেশ কৰিব লাগিব পঢ়া শুনাৰ মাজতে আৰু তেতিয়া আমি নিজক এজন সম্পূৰ্ণ মানুহ হিচাপে গঢ় দিব পাৰিম তো এইখিনিকে কথা আমি পাতিলো আদিত্য ফুকনক মই আজি তাৰিখত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো ভৱিষ্যত জীৱনত আদিত্যই সুন্দৰ এটা জীৱন যাপন কৰিব পাৰিব আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আদিত্যই নিজৰ লক্ষ্যত উপনীত হ'ব আৰু সকলোকে হাঁহি বিৰিঙাব পাৰিব তো ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে চাই আছিলা এই অনুষ্ঠান হাউ ষ্টাডি টপাৰ্ছ টক এনজয় লাৰ্ণিং এই চেনেলত আমি পুনৰ লগ পাম আন এটি সেশনত আন এগৰাকী কৃতি ছাত্ৰ বা ছাত্ৰীক লৈ তেতিয়ালৈকে তোমালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো